সরকার আর বিটিআর সরকার আর এনডিএপির আমার কিছুমান রিপ্রেজেন্টেটিভ সকলের লগত যোৱা 2020 চনত হৈ যোৱা চুক্তিক লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ বিভিন্ন বিভাগ আৰু WBD মিনিষ্টাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ উপস্থিতিত এটা মনিটৰিং আৰু ৰিভিউ মিটিং হৈ যায় আৰু ইয়াত উপস্থিত থাকে আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া MCLA আমাৰ চাউৰেগৰা ডাঙৰীয়া MCLA সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু লগতে অঞ্জলি বসুমতাৰী ডাঙৰীয়া তেখেতসকলে সংগ্ৰামৰ সময়ত NDPৰ বিভিন্ন দায়িত্বত আছিলে আৰু এই সভাত বহুতখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি হৈ যায় আৰু যোৱা আঢ়ৈটা বছৰত আমাৰ বিটিআৰ চুক্তিৰ বহুতখিনি দফা ইমপ্লিমেণ্ট হৈ গ'ল আৰু যিখিনি ৰিমেইনিং পাৰ্ট যিখিনি ইমপ্লিমেণ্ট হোৱা নাছিলে বা অন দ্য প্ৰচেছ এইটো আহি থকা কম সময়ৰ ভিতৰত 2-3 মাহৰ ভিতৰতে বহুতখিনি ক্লজ ইমপ্লিমেণ্ট কৰাৰ আজি সিদ্ধান্ত হৈ মই এটা কৈ আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ বিটিআৰ চুক্তি মতে বিটিআৰৰ যিটো সমষ্টি আছে এইটো 40টাৰ পৰা 60টা হ'ব লাগে আৰু ইয়াৰ কাৰণে অতি শীঘ্ৰে প্ৰপ'জেল আমাৰ বিটিআৰক সাবমিট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সেইকাৰণে আমি অতি শীঘ্ৰে আমাৰ সমষ্টিটোৰ যাতে 60টা কৰিব পাৰে আৰু ইয়াত আমাৰ বড়ো বা ট্ৰাইবেল সকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যনটো অলপ বাঢ়িব পাৰে এই কথাবিলাক লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে এই কামখিনি আমি কৰিম আৰু যিটো নমেনক্লেচাৰটো চেঞ্জ হৈছিলে বিটিআৰ ইয়াৰ নটিফিকেশ্যন আগতে হৈ গৈছে কিন্তু ইমপ্লিমেণ্টেশ্যনটো কৰবাত অলপ মানে কেৰুণ লাগি আছিলে এইটো অতি শীঘ্ৰে কৰাৰ কাৰণে আজি সিদ্ধান্ত হৈছে ইয়াৰ লগতে আমাৰ যিখিনি এডিশনাল সাবজেক্ট আমাৰ মেনশন কৰা আছিলে ৰেকৰ্ডত NHR 1ত এই এডিশনাল 7টা সাবজেক্ট এইখিনি ট্ৰান্সফাৰ কৰাৰ কাৰণে এইটো এক্ট অফ পাৰ্লিয়ামেণ্টৰ প্ৰয়োজন আছে সেইকাৰণে অসম চৰকাৰে ভাৰত চৰকাৰক অতি শীঘ্ৰে পাৰ্চু কৰিব যাতে নেক্সট পাৰ্লিয়ামেণ্টত এই সাবজেক্টখিনি ট্ৰান্সফাৰ কৰিব পাৰে আৰু লেজিসলেটিভ পাৰ্টৰ পৰা ইকনমিক পাৰ্টৰ পৰা সব সাইডৰ পৰা ষ্ট্ৰেংথেন কৰিব পাৰে ইয়াৰ কাৰণে এইখিনি কাম অতি শীঘ্ৰে কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ডিসি সকলক ডেভেলপমেন্টাল এক্টিভিটিৰ ক্ষেত্ৰত আমাৰ বিটিআৰ চৰকাৰৰ সেক্ৰেটাৰী হিচাপে কাম কৰাৰ কাৰণে নটিফিকেশ্যন ওলাইছিলে আৰু আজিৰ পিছত ডিসি সকলে হেডকোৱাৰ্টাৰ লিভ BTC চৰকাৰৰ মতে কৰিব পাৰিব যেতিয়াই BTC চৰকাৰে কিবা মিটিং মাতিব কিবা এটা প্ৰগ্ৰাম কৰিব ডিসি সকলে সকলো হেডকোৱাৰ্টাৰ এৰি পেলাই তাত অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ লগতে যিখিনি ভেকেন্ট পোষ্ট আমাৰ তাত আছে এই ভেকেন্ট পোষ্টখিনি অতি শীঘ্ৰে ফিল আপ কৰাৰ কাৰণে আৰু যিখিনি পোষ্ট আমাৰ প্ৰয়োজন আছে আমাৰ অফিসটো স্মুথ ফাংচনিংৰ কাৰণে বিটিআৰ অঞ্চলত আমাৰ চিফ সেক্ৰেটাৰীক আজি দায়িত্ব দিয়া হৈছে আৰু এইটো এটা ট্ৰাইপাৰ্টাইট এটা মেকানিজম এটা উলোৱা হৈছিলে আৰু এই মেকানিজমৰ দ্বাৰাই চিফ সেক্ৰেটাৰী ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে অতি শীঘ্ৰে যাতে এই ভেকেন্ট পোষ্টখিনি ফিল আপ কৰিব পাৰে আৰু লগতে আমাৰ নতুনকৈ পোষ্ট ক্ৰিয়েট কৰিব পাৰে আৰু তাৰ প্ৰয়োজন অনুযায়ী ইয়াৰ লগতে DKWSC ইলেকশ্যন হোৱা নাই আমি সকলোৱে জানো এইটো আমাৰ একদৰে এটা পাৰ্ট আছিলে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ তৰফৰ পৰা UBPO নিখিল বড়ো ছাত্ৰ সন্থা সকলো কনসালটেশ্যন কৰি এইটো সাবমিট কৰা হৈছে ভিলেজ লিষ্ট আৰু কনস্টিটুৱেন্সি লিষ্ট আৰু এই কাৰণে এই ভিলেজ লিষ্ট আৰু কনস্টিটুৱেন্সি লিষ্টটো এক্সামিন কৰি অতি শীঘ্ৰে তাত যাতে কনস্টিটুৱেন্সি নটিফিকেশ্যন কৰিব পাৰে এই প্ৰক্ৰিয়াটো ক্ষীপ্ৰতাৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্দেশ দিছে ইয়াৰ লগতে যিবিলাক ডেভেলপমেণ্ট নিডছ আছে বড়োলেণ্ডক বাদ দি বিটিআৰ কাউন্সিলটো বাদ দি পেলাই বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল আৰু অসমৰ বিভিন্ন অঞ্চলত যিবিলাক ডেভেলপমেণ্ট নিডছ আছে সেইটো এড্ৰেছ কৰিবৰ কাৰণে বিভিন্ন স্কিমবিলাক আইডেন্টিফাই কৰাৰ কাৰণে WBD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত অতি শীঘ্ৰে মিটিং কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভাইচ দিছে আৰু সেই হিচাপে সেই মিটিংটো কৰা হ'ব ইতিমধ্যে আপোনালোকে জানে যেটো 2006 ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট
পাছ হৈছিলে FRA বুলি কয় এইটো ইমপ্লিমেণ্টেশ্যনটো বহুত শ্ল' হৈ আছিলে কিন্তু একৰ্ডৰ পিছত বহুত ফাষ্ট হৈ গ'ল প্ৰায় ৭,০০০ পৰিয়ালে ইতিমধ্যে শোণিতপুৰ বিশ্বনাথত FRA পাইছে ইয়াৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ৰমেশ বেগৰ ডাঙৰীয়া আৰু এই কামত লাগি থকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছো আৰু এই লেণ্ড টাইটেলমেণ্টটো পোৱাৰ কাৰণে এই অঞ্চলত শিক্ষা দীক্ষা বিভিন্ন সুবিধাবিলাক পোৱাটো স্মুথ হ'ব আৰু ৰিমেইনিং পাৰ্টটো অতি শীঘ্ৰে কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কাৰণে পদক্ষেপ ল'ব বড়ো কছাৰী সকল কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা ST হিল ষ্টেটাছ বিচৰা এটা ক্লোজ আছিলে এইটো আমাৰ পেণ্ডিং হৈ আছে অতি শীঘ্ৰে কৰাৰ কাৰণে আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত পাৰ্চু কৰিব আৰু যাতে এই সমস্যাটো সমাধান হয় ইয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে যেটো আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন আমাৰ তাত প্ৰায় কলেজ আছে বহুখিনি 26 কলেজ আছে ভেঞ্চাৰ আমাৰ প্ৰায় 1200 স্কুল আছে যি স্কুলবিলাকে এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই কিন্তু আমাৰ ৰেকৰ্ড হোৱাৰ পিছত প্ৰায় 462 LP স্কুল আৰু প্ৰায় 161 ME স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'ল এতিয়া অতি শীঘ্ৰে অহা এক মাহৰ ভিতৰত 10খন কলেজ প্ৰভিন্সিয়েলাইজ হ'বলৈ গৈ আছে আৰু যিখিনি কলেজ ৰৈ যাব এইখিনি এক্সামাইন কৰিব আৰু ইয়াৰ লগতে যি 1200 আমাৰ LP UP আৰু হাই স্কুল এইটো প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে শিক্ষা বিভাগক অতি শীঘ্ৰে ইয়াৰ প্ৰচেছটো কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ মিটিঙত সিদ্ধান্ত লয় আৰু এইটো অতি শীঘ্ৰে হৈ যাব ইয়াৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ শিক্ষাটো বহুত আগবাঢ়ি আছে আৰু এইখিনি বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈ গ'লে আমাৰ শিক্ষাটো আৰু ষ্ট্ৰেংথেন কৰা হ'ব আৰু ভাল এটা পৰিৱেশত আহিব ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো এই বিশেষ কামৰ কাৰণে এই সিদ্ধান্তৰ কাৰণে গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেটো আছে স্পন্সৰ বা ছাপৰ্টত বড়োফাৰ নামৰ এটা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰত বৰ্তমান হ'বলৈ গৈ আছে আৰু এইটো ভাৰত চৰকাৰৰ অনুমোদনৰ কাৰণে পেণ্ডিং হৈ আছিলে কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো অসমৰ পৰাই কৰাৰ কাৰণে সিদ্ধান্ত লৈছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা কালচাৰেল কমপ্লেক্স আৰু এটা চেণ্টাৰ অফ এক্সিলেঞ্চ হ'ব য'ত নেকি অসমৰ মাত্ৰ নহয় সমগ্ৰ ভাৰতৰ বড়োসকলৰ আইডেণ্টিটি কালচাৰ প্ৰটেকশ্যন আৰু ষ্টাডিৰ ওপৰত কাম কৰিব আৰু ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো আমাৰ যেটো আছিলে লেণ্ডৰ কিছুমান বিষয় আছিলে যি বিষয়বিলাক বহুত বছৰৰ পৰা পেণ্ডিং হৈ আছিলে এইটো বড়োলেণ্ডৰ বাহিৰত বহুতখিনি অঞ্চলত ট্ৰাইবেলসকল বসবাস কৰে এই জায়গাবিলাকত বহুত এনক্ৰচ হৈ আছিলে ক'ৰবাত ৱাটাৰ বডি আছে PGR BGR এইবিলাক আছে তো সেই অঞ্চলত কেনেকৈ লেণ্ড ৰাইটটো দিব পৰা যায় বসুন্ধৰা 2.0 এই ইস্যুখিনি এড্ৰেছ কৰা হৈছে তথাপিতো ইয়াৰ বাহিৰে আৰু কি ইস্যু ৰৈ গৈছে এইটো এক্সামাইন কৰি অতি শীঘ্ৰে এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে মন্ত্ৰী ডক্টৰ ৰমেশ বেগৰ ডাঙৰীয়াৰ নেতৃত্বত এইটো কাম কৰাৰ কাৰণে আজি সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আমি এইটো ৱেলকাম কৰিছোঁ আমাৰ যেটো আপোনালোকে জানে বড়ো এণ্ড আদাৰ ট্ৰাইবেলৰ কাৰণে এটা ডাইৰেক্টৰেট আমাৰ চুক্তিৰ পিছত গঠন কৰা হৈছিলে আৰু সেই ডাইৰেক্টৰেটটো এতিয়া ষ্ট্ৰেংথেন কৰাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষা বিভাগক আজিৰ মিটিঙৰ দ্বাৰা নিৰ্দেশ দিছে যে অতি শীঘ্ৰে যাতে এই ডাইৰেক্টৰখন ষ্ট্ৰেংথেন কৰিব পৰা যায় আৰু লগতে কোকৰাঝাৰত আমাৰ চুক্তিৰ এটা ক্লজ হিচাপে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ তাত আৰম্ভ কৰা হ'ল আমাৰ কালচাৰেল কমপ্লেক্সত কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে এই ইনফ্ৰাষ্ট্ৰাকচাৰতে ইতিমধ্যে আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আৰম্ভ কৰা হ'ল আৰু সেইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এছুৰেঞ্চ দিছে আৰু ইয়াৰ লগতে আমাৰ সকলো ACS বিষয়াবিলাকক এক মাহ সেই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত ট্ৰেইনিং পিৰিয়ডত গৈ পেলাই বড়ো আৰু বিভিন্ন ট্ৰাইবেল লেংগুৱেজবিলাক শিকাৰ কাৰণে এটা আজি সিদ্ধান্ত লোৱা হৈছে এই আন্দোলনৰ আমাৰ মাৰ্টিয়াৰসকল আছে শ্বহীদসকল এই শ্বহীদসকলক ইতিমধ্যে এবাৰ 40 জনক আমাৰ গৃহমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা এবাৰ প্ৰায় 195 জনক আমি এক্সগ্ৰেচিয়া দিয়া হ'ল বাকিখিনি যেটো এক্সগ্ৰেচিয়া দিব লাগে তাত প্ৰায় 3000তকৈ অধিক আমাৰ শ্বহীদসকলৰ লিষ্ট সাবমিট কৰা হৈছিলে এইটো 2 মাহৰ ভিতৰত
এক্সামাইন কৰি পেলাই এইটো স্ক্ৰুটিনি কৰি পেলাই ভেৰিফিকেশ্যন কৰি পেলাই কমপ্লিট কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু যেতিয়া এইটো কমপ্লিট হ'ব সকলোকে এক্সগ্ৰেচিয়া দি পেলাই এই কামখিনি সম্পন্ন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ এনডিপি সকলৰ যি ৰিহেবিলিটেশ্যনৰ পেণ্ডিং পাৰ্ট আছে ইটোকো অতি শীঘ্ৰে বহুত বেছি আৰু নাই প্ৰায় 600 সামথিং মানে হাৰ্ডকোৰ কেডাৰ সকলে আজিলৈকে ৰিহেবিলিটেশ্যন পোৱা নাই তেখেতসকলক অতি শীঘ্ৰে ৰিহেবিলিটেশ্যন দিয়াৰ কাৰণে আজিৰ সিদ্ধান্ত লোৱা হৈছে আৰু তেখেতসকলক বিভিন্ন ৰিক্ৰুটমেণ্ট পলিচি অগ্নিবীৰত কিছুমান পাছ কৰিলে আৰু অসম পুলিচ বা বিভিন্ন চাকৰি তেখেতসকলে কিছুমানে পালে আৰু বাকীখিনি যিসকলৰ এজ আছে বা কোৱালিফিকেশ্যন আছে যিসকলে পাবলৈ সক্ষম হয় এই সকলকো অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ কাৰণে বা ট্ৰেইনিং দিয়াৰ কাৰণে বা ৰিক্ৰুটমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা ল'বলৈ ইতিমধ্যে আজি সিদ্ধান্ত হৈছে আৰু যিসকলে চাকৰি পোৱাৰ বয়স নাই তেখেতসকলক বিভিন্ন আঁচনিৰ দ্বাৰা তেখেতসকলক স্বাৱলম্বী কৰাৰ কাৰণে ইতিমধ্যে একৰ্ডত আছিলে এই ক্লজটোকে আজি ৰিটায়াৰ্ড কৰি পেলাই সেইটো ইমপ্লিমেণ্ট কৰাৰ সিদ্ধান্ত হৈছে মিছন ফিল্ড ৰিডাম্পশ্যন বুলি আমাৰ এক্স কেডাৰসকল আৰু ইউথসকলক এটা ৰিহেবিলিটেশ্যন এটা কাম চলি আছে ঠিক এক্সগ্ৰেচিয়া লগত সংগতি ৰাখি আৰু ফিল্ড ৰিডাম্পশ্যনৰ লগত সংগতি ৰাখি আৰু কিছু আৰ্থিক অনুদান দি পেলাই এইসকলে যাতে ভাল এটা নৰ্মেল লাইফ এনজয় কৰিব পাৰে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কথা দিছে মই ইয়াৰ কাৰণেও ধন্যবাদ জনাইছোঁ আৰু চাকৰিৰ ক্ষেত্ৰত কিছু হ'লেও স্পেচিয়েল এটা কনচিডাৰেশ্যন এনডিবি ইউথসকলৰ কাৰণে ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ পুলিচ বিভাগক আৰু ফৰেষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে যিখিনি কেছৰ কথা আপোনালোকে জানে যে কিছুমান হাইনেছ ক্ৰাইম আছে কিছুমান নন হাইনেছ ক্ৰাইম আছে চ' সেই কেছখিনিৰ কাৰণে আজি মূল খুঁটিত অহাৰ পিছত শান্তি প্ৰক্ৰিয়া অহাৰ পিছতো কিছুমান এনডিপিৰ আমাৰ নেতাসকলে বা কেডাৰসকলে জেলত আছে কিছুমানৰ কেছ ষ্টেট এক্টৰ আণ্ডাৰত আমাৰ ষ্টেট পুলিচৰ আণ্ডাৰত আছে কিছুমান NIAৰ ওচৰত আছে আৰু কিছুমান কনভিক্ট হৈছে তো যিবিলাক কেছ নন হাইনিয়াছ ক্ৰাইম এই সকলক বহুতখিনি কেছ ইতিমধ্যে নিষ্পত্তি কৰা হ'ল ৰিমেইনিং কেছখিনিকো নিষ্পত্তি কৰাৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে আৰু যিবিলাক NIAত আছে আৰু যিবিলাক জেলত আছে সেই সকলৰ কেছটো প্ৰপাৰলি এক্সামাইন কৰি তেখেতসকলক মেক্সিমাম কনচিডাৰেশ্যন কৰি কেনেকৈ তেখেতসকলক মানে জাষ্টিফিকেশ্যন দিব পাৰে ইয়াৰ কাৰণে আজি সিদ্ধান্ত হৈছে মই আশা কৰিছোঁ আমাৰ যিসকল কেডাৰে ইয়াৰ কাৰণে ইলিজিবল তেখেতসকলে অতি শীঘ্ৰে জাষ্টিছটো পাব মই সেইটো আশা কৰিছোঁ আমাৰ এইখন চুক্তিতে বহুতখিনি ইনষ্টিটিউশ্যনবিলাক মেনশ্যন কৰা আছিলে আমাৰ বড়োফাৰ নামত চেণ্ট্ৰেল ইউনিভাৰ্চিটি NIT ৰিজনেল হেল্থ ইনষ্টিটিউট ইয়াৰ পৰা ট্ৰাইবেল ইউনিভাৰ্চিটি অৰ্গেনিক ইউনিভাৰ্চিটি বহুতখিনি ইনষ্টিটিউশ্যন ইয়াত লিপিবদ্ধ আছিলে এই সকলো ইনষ্টিটিউশ্যনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত টেক আপ কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে কাম কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আজি গাইডেঞ্চ দিছে গাইড কৰিছে আৰু মই আশা কৰিছোঁ ইটো মাহৰ ভিতৰতে প্ৰায় প্ৰত্যেক ডিপাৰ্টমেণ্টত আমাৰ তৰফৰ পৰা যিটো ইণ্টিমেশ্যন যাব লাগে সেইটো চবতো গুচি যাব প্ৰপ'জেলবিলাক গুচি যাব আমাৰ চুক্তিত মেনশ্যন কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ ভূপেন হাজৰিকা প্ৰকল্প বিৰছা মুণ্ডা আমাৰ অডিটৰিয়াম গোৰ্খাসকলৰ কাৰণে কিছুমান ইনষ্টিটিউশ্যন তেনেকুৱা বহুতখিনি ইনষ্টিটিউশ্যন আছিলে এই ইনষ্টিটিউশ্যনবিলাক অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ কাৰণে লগতে পলিটেকনিক ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট আছিলে হোটেল মেনেজমেণ্ট ইনষ্টিটিউট আছিলে ফাৰ্মাচী পেৰামেডিকেল ইনষ্টিটিউশ্যন আছিলে নাৰ্ছিং কেঞ্চাৰ হস্পিটেল আছিলে এইবিলাক গোটেইখিনি আজি সিদ্ধান্ত লোৱা হৈছে অতি শীঘ্ৰে এইবিলাক এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ কাৰণে আৰু সেইটো ফাইনেন্সিয়েল চেঞ্চন দিয়াৰ কাৰণে মই আপোনালোকক ক'বলৈ পাই আনন্দিত হৈছোঁ তামোলপুৰ মেডিকেল কলেজ ইতিমধ্যে নিৰ্মাণ আৰম্ভ হৈ গ'ল আমাৰ চাপাগুৰিত এটা নেশ্যনেল হাইৱে অভাৰব্ৰিজ আছিলে সেইটোও নিৰ্মাণৰ কাম আৰম্ভ হৈ গ'ল ভৈৰৱকুণ্ডত এটা ব্ৰিজ আমাৰ চুক্তিত আছিলে সেইটোও নিৰ্মাণৰ কাম আৰম্ভ হৈ গ'ল তেনেকুৱা বহুতখিনি চুক্তিৰ কাম আমাৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈ গৈছে ৰেল পোষ্ট ফেক্টৰী এটা আছিলে সেইটো ভূমি আবণ্টন দিয়া হ'ল আৰু গোটেই ইয়াত সাৰ্ভে কৰা জইণ্ট সাৰ্ভে কৰা সবখিনি প্ৰপ'জেল হৈ গ'ল এতিয়া ৰেল বোৰ্ডে যদি এইটো সিদ্ধান্ত লয় অতি শীঘ্ৰে আমাৰ তাত ৰেল পোষ্ট ফেক্টৰীটো আৰম্ভ হ'ব গতিকে আজি যিটো আলোচনা
আমাৰ গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট লগতে NDP-ৰ কিছুমান আমাৰ নেতাসকলৰ উপস্থিতিত যেহেতু NDP সকলৰ বহুতখিনি আজিও সমস্যা আছে সৰু সুৰা এই গোটেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আজি সুন্দৰ এটা আমাৰ ৰিভিউ মিটিং হৈ গৈছে আৰু ইয়াৰ কাৰণে মই অসম চৰকাৰ অসমৰ বিভাগীয় বিষয়াসকলক ধন্যবাদ জনাইছো আৰু আমাৰ তৰফৰ পৰা আমি চুক্তি স্বাক্ষৰকাৰী হিচাপে আমাৰ সংগঠনবিলাকে আমি ইমান দিনৰ পৰা বাট চাই আছিলো এটা ভাল মিটিং হ'ব লাগে আৰু এই 5 বছৰ কমপ্লিট নহওঁতে আমাৰ গোটেইখিনি ইমপ্লিমেণ্টেশ্যন হ'ব লাগে আৰু আজি যিটো দেখা পালো যে আলোচনাৰ ভিত্তিত আলোচনাৰ ওপৰত যে আমাৰ এইখিনি কাম অতি শীঘ্ৰে হ'বলৈ গৈ আছে আৰু তেতিয়া বড়ো চুক্তি আমাৰ সময়তে 100% ইমপ্লিমেণ্ট হ'ব বুলি মই আশা ৰাখিছো ধন্যবাদ